আগ্ৰাম্য মহিলাৰী ডাঙৰীয়া দেৱৰ হাতত চৰকাৰৰ গাত বাগদৰি পঠাই দি বিটিচি অঞ্চলৰ ৰাইজৰ কাৰণে উন্নয়নৰ কাৰণে ইয়াত কাম কৰিবৰ কাৰণে তেখেতকে চাবদিত বহুৱাবৰ কাৰণে সিদ্ধান্ত লৈছে। আজি ইয়াত প্ৰকাশ কৰিছে এইটো কমপ্লিটলি আমাৰ যিটো গ্ৰাউণ্ড ৰিপৰ্ট সাৰ্ভে ৰিপৰ্ট ইয়াৰ ওপৰত ভিত্তি কৰি তেখেতে আজি আমাৰ কটকৰ সমষ্টিৰ দলীয়ভাৱে আগত নিৰ্বাচনত আমি যিখিনি ভোট খাবলৈ গৈ আছো ইয়াৰ অংশত তেখেতে আজি ঘোষণা কৰিছে যে কটকৰ সমষ্টিত সবচে বেছি ভোট পাই আমাৰ ইয়াৰ পৰা BPF দলে জিকি যোৱাটো কথা। আৰু এতিয়া ইলেকশ্যন হ'বৰ কাৰণে মাত্ৰ 2-3 দিন হৈ আছে, কেম্পেইনটো অহাকালি মাত্ৰ আছে। গতিকে কচুগাঁও সমষ্টিবাসী সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে স্পষ্টভাৱে মেণ্ডেট হিচাপে তেখেতসকলে সিদ্ধান্ত দিছে যে ইয়াত আৰু বেলেগ দলৰ কোনো কি নাই কি কয় স্থান নাই, কোনো দলৰ প্ৰতি ৰাইজে আস্থা বিশ্বাস ৰাখিব পৰা নাই। BPFৰ চৰকাৰ বনাব লাগে এটাই কথা, আগ্ৰাম্য মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত BTCৰ চৰকাৰ গঠন হ'ব লাগে। BTCৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে BTC অঞ্চলৰ ৰাইজৰ হিতৰ কাৰণে কাম কৰিবলৈ হ'লে BPF দলৰ চৰকাৰৰ অত্যন্ত দৰকাৰ। যোৱা 5টা বছৰত BPFৰ চৰকাৰত নথকা সময়ত BTC অঞ্চলৰ ৰাইজৰ যিটো দুৰ্দশা, BTC অঞ্চলৰ যিটো উন্নয়নৰ যিটো গতিধাৰা, এই যে স্তব্ধ হোৱাটো সকলো ৰাইজে দেখা পাইছে আৰু ৰাইজে এইটো বিচৰা নাই, বাৰে বাৰে ৰাইজে ভুলটো কৰিব বিচৰা নাই। গতিকে এইবাৰ আগ্ৰাম্য মহিলাৰী ডাঙৰীয়া দেৱৰ হাতত চৰকাৰৰ গাত বাগদৰি পঠাই দি BTC অঞ্চলৰ ৰাইজৰ কাৰণে উন্নয়নৰ কাৰণে ইয়াত কাম কৰিবৰ কাৰণে তেখেতকে চাবদিত বহুৱাবৰ কাৰণে সিদ্ধান্ত লৈছে। আৰু কচুগাঁওবাসী সমষ্টিবাসী আমাৰ ৰাইজে এই সিদ্ধান্তত সবে একমত আৰু একেলগে অহা 22 তাৰিখে BPF দলটিকে হিল দল ভাঙি পেলাই তেখেতসকলে ভোট দিবলৈ ওলাই আহিব। ইয়াৰ মেণ্ডেট আমি ইতিমধ্যে দেখিবলৈ পাইছো। যিটো আজি হঠাৎ মৃত্যুবৰণ কৰাটো আমাৰ অসমৰ শিল্পীসকল ইয়াৰ মাত্ৰ ক্ষতি হোৱা নাই। অসমৰ ডাঙৰ এটা সম্পদ আছিলে জুবিন দা, আজি বহু এটা ডাঙৰ সম্পদ, ডাঙৰ এটা এছেট আমাৰ অসমবাসী ৰাইজে হেৰুৱাব লগা হোৱাটো আমাৰ চবৰ কাৰণে অত্যন্ত দুঃখজনক, দুৰ্ভাগ্যজনক। আৰু আজি জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক জগতত যেনেকুৱা ধৰণৰ এটা নতুন বিপ্লৱ, নতুন জাগৰণ তেখেতে আনি দিছিলে, সেইটো কোনেও পূৰণ কৰিব নোৱাৰিব। জুবিন গাৰ্গৰ মৃত্যু হোৱাটো আমাৰ অসমবাসী ৰাইজৰ কাৰণে, চবৰ কাৰণে দুঃখজনক আৰু অত্যন্ত ক্ষতিকাৰক। আৰু আজি সেইটো আমি অসমবাসী ৰাইজে পাইছো। আমি সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেতৰ আত্মপদ্ধতিৰ কাৰণে, যাতে ঈশ্বৰে তেখেতক ভাল এটা স্থান দিয়ে, ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো। আজি আমাৰ মিটিংখনতো আমি 1 মিনিট সময় গ'লো তেখেতৰ নামত এটা আমি এটা পালন কৰিছো। আৰু অসমবাসী ৰাইজে চবে নিশ্চয় তেখেতৰ শ্ৰদ্ধা কৰিব, তেখেতক স্মৰণ কৰিব। তেখেতে গুৱাহাটীবিলাকে জীৱিত অৱস্থাত যিখিনি অসমৰ সাংস্কৃতিক জগতত এটা বিষয় আনি দিছিলে, যিটো সদায় স্মৰণ কৰিব। আমাৰ ইতিহাস তেখেতে যিহেতু ৰচনা কৰিছিলে, সেই ইতিহাসৰ নতুন প্ৰকল্পৰ মানুহবিলাকে ভৱিষ্যতত অধ্যয়ন কৰিব, শিকি ল'ব। আৰু অসমৰ সাংস্কৃতিক জগতত জুবিন গাৰ্গে যিখিনি বিপ্লৱ সৃষ্টি কৰিছিল, তেখেতে আধৰুৱা কৰি যোৱা কামখিনি আমাৰ নতুন প্ৰজন্মই সেইখিনি পূৰণ কৰিব বুলি মোৰ এটা বিশ্বাস।